হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া মই আছোঁ গুৱাহাটীত আছোঁ কলাক্ষেত্ৰৰ শিল্পাগ্ৰাম যিখন জেগা তাত আছোঁ। তাত এতিয়া মানে ডান্সৰ প্ৰগ্ৰাম হৈ আছে। তাত মানে আহিছে আমাৰ তাৰ পৰা গ্ৰুপ আহিছে, মোৰ ভাইটিও আহিছে, সেইকাৰণে তাৰ লগতে আহিলোঁ। আপোনালোকক দুখন ভিতৰত চলিয়ে আছে, এতিয়া শুনিছেই চাগে। এতিয়া আপোনালোকক দেখাই আছোঁ। ঘৰৰ পৰা আহোঁতে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু ডাইৰেক্ট ইয়াত আৰম্ভ কৰিছোঁ। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব, যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ভিতৰত দিয়ে নে নিদিয়ে তাৰ কোনো ঠিক নাই, দিলে বাৰু মই আপোনালোকক সৰুকৈ হ'লেও আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি পাই গ'লোহি যাম। হাই গাইজ, এতিয়া তাত ডান্স চলিয়ে আছে। আমি অলপ খাবৰ কাৰণে আহিলোঁ। খাই বৈ ভাত পানী খাই বৈ লৈ এতিয়া তাত আছিল শিল্পাগ্ৰামত আছিল আমাৰ প্ৰগ্ৰাম। চ' তাত আকৌ আছে, যাম। এতিয়া আহিছোঁ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰ আপোনালোকক দেখুৱাম কি পৰিৱেশ হৈ আছে, চাই থাকিব। এয়া আহি পাই গ'লোহি। এতিয়া আপোনালোকৰ ভিতৰত গৈ পেলাই দেখাম কি কয়। এতিয়া টিকেট কাটিব লাগিব। টিকেটটো কাটি লওঁ প্ৰথমতে, তাৰপিছত গৈ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। উঠিলা ফটো? এতিয়া আমি ওপৰত আপোনালোকক দেখাম। এতিয়া ক'ত উঠিমগৈ আমি। लॉन्च करने के लिए वो रॉकेट तैयार था। लॉन्च सुचारू रूप से
আহি আছোঁ ডেকা আছোঁ ভয় লাগিছে ধৰ বাবু ধৰ নাজানো তো আৰু স্পীড নাযায় মোৰ এইখনতে ভয়ত জীৱ বুলি কৈছে ওপৰলৈ উঠি আছোঁ পাহাৰৰ ওপৰত উঠি আছোঁ তই উঠিলি গৈ আহি আছে গুডু কেনেকৈ আহিছে চা ये हमारा कौन है ये नरसिंह Guys,